Hello everyone, good morning. আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজি যিহেতু দেওবাৰ অকণমান দেৰিকৈ উঠিছোঁ, 8 বজাত উঠিলোঁ। তাৰ পাছতে মানুহজনক ব্ৰেকফাষ্ট কৰাই মেলি ডিউটিলৈ পঠালোঁ 9 বজাত। এতিয়া মই নিজে এই একাপ গৰম পানী লৈছোঁ প্ৰথমে খাবৰ কাৰণে, তাৰ পাছতে কফি আৰু ঘি দি এনেকৈ একাপ খাই লৈছোঁ। আৰু এই কফি কাপৰ পৰাই মোৰ আৰু দিনটো আৰম্ভণি হয়। তাৰ পাছতে এই কফি কাপ লৈ বোলো অকণমান বাহিৰৰ ফালে যাওঁ। ৰাতিপুৱা সময়খিনিত এনেকৈ বাহিৰৰ পৰিৱেশটো চাই চৰাই চিৰিকটি মাতবিলাক শুনি আৰু একদম মানে আমাৰ ইয়াতে যিহেতু পুৰা চাৰিওফালে গছ গছনি আছে সেউজীয়া সেউজীয়া, তো খুব বেছি মনটো ভাল লাগে। আৰু যিহেতু বৰষুণো দি আছে চিপ চিপকৈ, আমাৰ তলত থকা দিদিগৰাকীয়ে জীৱ জন্তু হওক চৰাই চিৰিকটিবিলাকক ইমান বেছি মৰম কৰে। আৰু ইয়াতে ইমান বেছি কপৌ চৰাই আছে, মোৰ যে পুহিবৰ কাৰণে বহুত বেছি মন এটা আছে, কিন্তু ধৰিব নোৱাৰোঁ, সেইটো কাৰণে মানে পোহা হোৱা নাই। কেতিয়াবা যদি ধৰিব পাৰোঁ তেন্তে মই নিশ্চয় ঘৰত থ'ম। আৰু চাওকচোন ইমান চিঞৰ বাখৰ, মানে ৰাতিপুৱাৰ পৰা একদম গোটেই দিনটো চিঞৰ বাখৰে কৰি থাকে কপৌ চৰাই। আৰু আপোনালোকক মই কৈছিলোঁ যে আমাৰ দিদিগৰাকীয়ে বহুত মৰম কৰে বুলি জীৱ জন্তু হওক চৰাই চিৰিকটি। এইফালে দেখিছেনে কেৰকেটুৱাকেইটালৈ সদায় এনেকৈ ৰুটি থৈ দিয়ে, মানে শালিকী চৰাই মানে ভাটৌ চৰাই হওক, মানে চবৰ কাৰণে মানে থৈ দিয়ে কিবা কিবি। আৰু গাই আহে যে, আমাৰ ইয়াতে ষাঁড় গৰু বহুত আছে দেই, তো সেই গায়ে আহে যে, গাইকো মানে কেতিয়াবা ৰুটি খাবলৈ দিয়ে, ভাত দিয়ে, মানে বহুত মানে কি ক'ম আপোনালোকক, মানুহৰ নিচিনা প্ৰতিপালন কৰে গোটেই জীৱ জন্তুবিলাকক। কফি কাপ খাই লৈ আহি গ'লোঁ ৰুমবিলাক চফা কৰিবলৈ। আপোনালোকক মই আগৰ ভিডিঅ' এটাত কৈছিলোঁৱে যে আমাৰ কোৱাৰ্টাৰটোৰ কণ্ডিশ্যনটো বহুত বেছি বেয়া হৈ গৈছে এইকেইদিন, যিহেতু বহুত বেছি বৰষুণ দি আছে ইয়াত, মানে 4-5 দিন ধৰি নেৰানেপেৰাকৈ বৰষুণে দি আছে। তাৰ ফলত আমাৰ বহুত পানী পৰিবলৈ ধৰিছে। আৰু মোৰ সদায় ৰাতিপুৱা এইটো ডিউটি, ৰাতিপুৱা এবাৰ চফা কৰোঁ, তাৰ পাছতে আকৌ গধূলিৰ সময়ত কৰোঁ। গা পা ধুই আজৰি হৈ মেলি এইফালে মই আহি গ'লোঁ ব্ৰেকফাষ্ট বনাবৰ কাৰণে। মানুহজনক ৰাতিপুৱা মই ব্ৰেড দি চেণ্ডউইচ বনাই খুৱাই পঠালোঁ। আকৌ ভাবিলোঁ কিবা এটা বনাই থওঁ, তেখেতে খাই বেছি ভাল পাব। আৰু আজিকালি তেখেতৰ মুখৰ পৰা এটা ডায়লগ কি জানেনে, প্ৰথম তুমি যেতিয়া বিয়া হৈ কোৱাৰ্টাৰলৈ আহিছিলা তেতিয়া মোক সদায় মানে বেলেগ বেলেগ আইটেম বনাই বনাই খুৱাইছিলা, ব্ৰেকফাষ্টতো মানে বহুত কিবা কিবি বনাই খুৱাই পঠোৱা ডিউটিলৈ। আজিকালি তুমি আকৌ একো বনাই নোখোৱা, ৰাতিয়ে চব্জি থৈ দিয়া আৰু ভাতটো বনাই মোক ভাতকে খুৱাই পঠোৱা ৰাতিপুৱাই ৰাতিপুৱাই, তেনেকৈ কয় দেই, মানে প্ৰায়ে কৈ থাকে জানেনে। আচলতে সেইটো মোৰো ভুল বাৰু, কিয়নো ইয়াতে আচলতে বহুত বেছি গৰমটো, সেইটো কাৰণে মোৰ ৰাতিপুৱা একো বনাবলৈ মন নাযায়। তো মই ভাতটো ৰাতিপুৱা পাতি দিওঁ আৰু মানে ৰাতিৰে চব্জি অলপ থৈ দিওঁ, কেতিয়াবা বাৰু নাথাকিলে চব্জি অলপ বনাই মেলি খুৱাই পঠাওঁ। তো সেইটো কাৰণে আজি বোলো তেখেতে ভাল পোৱা এই চলে বনালোঁ, লগতে এই পুৰি বনাইছিলোঁ। কিন্তু তেখেতে পুৰি খাই বেয়া পায় দেই, মানে তেলৰ বস্তুবোৰ বেছি খাই ভাল নাপায়। আৰু তেখেতে কয় বোলে বিয়া হোৱাৰ এতিয়া 1.5 বছৰ হৈছে, 1.5 বছৰতে তুমি প্ৰথম কেইদিন মোক খুৱাইছিলা বনাই বনাই ধুনীয়াকৈ, এতিয়া 1.5 বছৰ হ'ল যে এতিয়া তুমি নোখোৱা হ'লা, আৰু 2 বছৰ 3 বছৰ হ'লে চাগে মোক একো এটা বনায়ো নোখোৱাবা, মানে মই এনেকৈ লঘোণত যাব লাগিব চাগে, তেনেকৈ কয়। বহুত হাঁহি উঠে মোৰ, সেইকাৰণে দেখিছেনে আজি একদম বনাই খুৱাওঁচোন কি হয়। আৰু এইফালে কথা কৈ থাকোঁতে মোৰ চলিও ৰেডি হৈ গ'ল, লগতে এইফালে পুৰি ৰেডি হৈ গ'ল। আৰু আগতে জানেনে মই যে পুৰি বনাবলৈ একেবাৰে নাজানিছিলোঁ, একদম মানে নুফুলেই মোৰ ঘৰত থাকোঁতে। আৰু যেতিয়াৰ পৰা মই মানে কেণ্ট এৰিয়াত থাকিব ল'লোঁ, তেতিয়াৰ পৰা মোৰ নিজে একদম হাতখন আহি গ'ল জানেনে, মানে ধুনীয়াকৈ পুৰি হওক ৰুটি হওক বনাব জানো, আৰু লগতে মোৰ ধুনীয়াকৈ একদম গোল গোলকৈ ফুলি যায়। বাকী বাদ দিয়ক সেইবিলাক কথা। আৰু এয়া চাহো বনাই ল'লোঁ, লাল চাহ একাপ মই খাম, তেখেতে বাৰু লাল চাহ নাখায়, খুব বেছি বেয়া পায় চাহ খায়। আৰু মই জোৰ কৰি থাকিলেও বহুত বেছি গালি খাওঁ দেই চাহ খোৱা বুলি ক'লে। আৰু মানুহজনো আহি পালেহি, মই এতিয়া সেইকাৰণে চাহ একাপ বাকি লৈছোঁ। গাইজ এয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ, একাপ লাল চাহ, 11:30 বাজিলে গাইজ, মই ডিউটি কৰি আহি গ'লোঁ। আৰু এইফালে চলে বনাইছিলোঁ। আৰু মই যে ইমান ধুনীয়া পুৰি বনাওঁ দেখিছে, গোল গোল। আগতে মই যে পুৰি বনাব নাজানিছিলোঁ, মই মানে কি বুলি কয় ফৌজত অহাৰ পৰা শিকিছোঁ। আগতে মই বনালে কি হয় জানে, নুফুলে, যিমান তেল দিওঁ যি দিওঁ মানে যেনেকৈ বনালেও নুফুলিছিলে। আজিকালি একদম নিজে শিকি গ'লোঁ পাৰফেক্টকৈ। মোৰ বিহাৰী দিদি এগৰাকীয়ে শিকালে দেই।
তেতিয়াৰ পৰা জানো আৰু এতিয়া খাব লৈছোঁ আৰু চলেখিনি কি কম মানে ৱাও হৈছে একদম বহুত টেষ্টি হৈছে মই এবাৰ ব্ৰেকফাষ্ট কৰাই মেলাই ডিউটিলৈ পঠালোঁ তেতিয়া চেণ্ডউইচ বনাই দিলোঁ তাৰপিছত খাই মেলি গ'ল মই এনেই মোবাইলটো চাই চাই শুই থাকিলোঁ এতিয়া আকৌ মই নিজৰ কাৰণে বনাইছোঁ আৰু মজা খাই ল'লে লাগে মই বহুত জ্বলা পাওঁ মোতকৈ তুমি বেছি জ্বলা পাৰা এয়া হৈছে আমাৰ ঘৰত বনোৱা ঘি দেই গাইছ আপোনালোকক মই দেখাম এদিনকৈ কেনেকৈ বনাব পেকেট দেখিও ঘি গাইছ এয়া ঘি এগালমান দি লৈছে আৰু খাই কেনেকুৱা লাগিছিলে কৈ দিয়া এতিয়া এবাৰ ক'লেই এতিয়া কেমেৰা আগত কোৱা কোৱা কম মজা প্ৰথমে নাখাওঁ বুলি কৈছিলে এতিয়া আকৌ বহি লৈছে খাবলৈ কেনেকুৱা হৈছে কেনেকুৱা মজা ঘিয়ে ফ্লেভাৰটো মজা কৰিছে সেই তাৰিখ কেতিয়াও নকওঁ আমাৰ নিচিনা হাউচ ৱাইফবিলাকৰ এটাই কাম ৰাতিপুৱা কি বনাম দুপৰীয়া কি বনাম আৰু ৰাতি কি বনাম তিনি টাইম মানে চিন্তাই হৈ থাকে নহয়নে বাৰু মই চাওকচোন ৰাতিপুৱা ব্ৰেকফাষ্ট বনাইছিলোঁহে আকৌ এই দুপৰীয়া সাজৰ কাৰণে বনাবলৈ হ'লেই নহয় আজি বাৰু মই ৰেচিপিৰ ভিডিঅ' নবনালোঁ এই কিমাননো ভিডিঅ' বনাই থাকিম বৰ অশান্তিখন লাগে আৰু যেতিয়া মানে ইমান কষ্ট কৰি ভিডিঅ' এটা বনাওঁ সেইটো ভিডিঅ'ত কিন্তু কেতিয়াও ভিউজ নাহে আৰু আৰ্নিঙো নহয় তো সেইটো কাৰণে আজিকালি অকণমান বাদ দিছোঁ এইবিলাক ভিডিঅ' বনাবলৈ তাৰপাছতে এয়া ভাত পানী বনাই মেলি মানুহজনক খাবলৈ দিছোঁ ময়ো খাই আছোঁ বাৰু লগতে আজি এনেকৈয়ে চিম্পলকৈ খালোঁ দেই ভাত পানী খাই মেলি আমি জানেনে 3 বজাৰ পৰা 6 বজালৈকে দুইটাই শুইছোঁ আৰু এলাৰ্ম দি থৈ দিছিলোঁ বোলো চিনেমা চাব যাম যদিহে বৰষুণ নিদিয়ে আৰু উঠি লৈ একদম খৰখেদাকৈ মই চাহ এটোপা বনাই খাই লৈ এয়া পালোহি চিনেমা হল ইমান মানে আধা ৰাস্তাতে বৰষুণ দি দিলে বহুত জোৰ বৰষুণ দিলে আৰু তিতি তিতি পালোহি হল এয়া দেখিলেই আৰু মোৰ অৱস্থা বেয়া আধা আধি তিতিলোঁ আমি আহিলোঁ মুভি চাবৰ কাৰণে আজি আমাৰ লাগি আছে পৰম সুন্দৰী ন তো আহি থাকোঁতে আধা ৰাস্তাতে বৰষুণে পালে আৰু তিতি বুঢ়ী এয়া চিনেমা হল পালোহি আৰু আৰু এতিয়া বহি আছোঁ ষ্টাৰ্ট হোৱা নাই 7:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব Still right side, bro. গাইজ ভাত পানী খালেনে বাৰু আপোনালোকে আমি মুভি চালোঁ চ' এতিয়া কিবা এটা পেক কৰাই লৈছোঁ ঘৰত খামগৈ যিহেতু এতিয়া ঘৰত গৈ বনাবৰ কাৰণে আৰু সময় নাই 10টা বাজি পাৰ হ'ল আৰু আজি পৰম সুন্দৰী মুভি লাগিছিলে খুব বেছি ভাল লাগিলে একদম বহুত ভাল লাগিলে আপোনালোকে যদিহে চোৱা নাই চাবচোন খুব বেছি ভাল পাব আৰু এতিয়া আমি বিৰিয়ানী পেক কৰি ল'লোঁ
এতিয়া ঘৰত গৈ খাম গৰমে গৰমে। ইয়াত মানে খাব পাৰি বাৰু, কিন্তু হেৰি দেৰি হ'ব বুলি নাখালোঁ ইয়াতে। খাইছোঁ। কেনেকুৱা লাগিলে চাই? সঁচাকৈ বহুত বেছি ভাল লাগিলে চাই, একদম মানে আমনি নালাগিলে একদম চাই মেলি। আৰু আহোঁতে জানেনে একদম বৰষুণত তিতি তিতি আহিছোঁ। মানে দেওবাৰৰ দিনটো আৰু ঘৰত সোমাই থাকিবলৈ মন নাযায়, কিবা চিনেমা টিনেমা চাব পালে ভাল লাগে আৰু মনটো, সেইটো কাৰণে এতিয়া গৈ থাকোঁ আৰু গুড নাইট। মানুহ গৈ শেষেই হ'ল, আমি পেক কৰাবলৈ ৰৈ আছিলোঁ যে, মানে কিছুমানে খাই আছে বাৰু। আজিৰ এই বিৰিয়ানীখিনিয়ে মেৰাটো মতলব দিল জিত লিয়া। ইমান মানে খাবলৈ কেনেকুৱা হ'ব নাজানো, কিন্তু বহুত ধুনীয়াকৈ দিছে। লগতে গ্ৰীণ চাটনি দিছে। এইখিনি মই পিঁয়াজ কাটি লৈছোঁ নিজে ঘৰতে। এতিয়া খোৱাৰহে কথা আৰু দেই। লেগ পিচটো মই খাম। চ' গাইজ, এতিয়া আমি খাওঁ, মানে খাই চাওঁ দেই। মই প্ৰথমে খাই চাইছোঁ কেনেকুৱা হৈছে। এয়া পিঁয়াজ, লগতে গ্ৰীণ চাটনি। প্ৰথমতে হেৰিয়ে নিগনি কুকুৰক যে হেৰি কৰে চেক কৰি চোৱাই যে সেইটো। অঁ হ'ব দিয়া, হ'ব। এই গ্ৰীণ কালাৰ দিছে। সঁচাকৈ ইমান দিনে মানে আমি জনা নাছিলোঁ ন তাত বিৰিয়ানী চিৰিয়ানী ধুনীয়া পায় বুলি। এনেই ম'ম' চম' খাই পইচা খৰচ কৰি থাকোঁ ন, তাতকৈ আজি চিপছ খালোঁ, কফি খালোঁ, সেইবোৰ খাই থকাতকৈ ডাইৰেক্ট বিৰিয়ানী চিৰিয়ানী কিবা এটা খাই দিলে ঠিক আছে। একদম টেষ্টি গাইজ। লেগ পিচটো বহুত ডাঙৰ দিছে, ইমান ডাঙৰ। মজা মজা, ৰিভিউ মজা মোৰ ফালৰ পৰা। এতিয়া খাই লওঁ দেই, বাই বাই। মাংসৰ পিচো বহুত বেছি দিছে, কম দিয়া নাই মানে। সেইদিনা আনিছিলোঁ যে ইয়াৰ বাহিৰত যে বহুত ঘাটিয়া বনায়, কিন্তু ভিতৰত মজা।